আপোনালোকক সকলোকে মোৰ ইউটিউব চেনেলৰ জৰিয়তে শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা যাচিলোঁ। আজি মই আপোনালোকক লৈ যাম তাৰমানে কলিয়াবৰৰ কেইখনমান পূজা মণ্ডপলৈ। তেনেহ'লে ভিডিঅ'টো অকণমানো স্কিপ নকৰাকৈ চাই থাকিবা। মই এতিয়া ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো কলিয়াবৰ তিনিআলিৰ পৰা। প্ৰথমে ব'লক বালিবাট বৰালি গাঁও ৰৌমাৰীৰ পৰা আহোঁগৈ। ব'লক ভিডিঅ'টো চাই থাকক। অকল এতিয়া মই পালোঁহি, উপস্থিত হ'লোঁহি তাৰমানে বৰালি গাঁও তাৰমানে ৰৌমাৰী পূজা সমিতি। এতিয়া মই ভিতৰলৈ প্ৰৱেশ কৰি গৈ আছোঁ। প্ৰৱেশ কৰি যোৱাৰ প্ৰথমতে তাৰমানে চেণ্ডেলযোৰ খুলি চেনিটাইজ কৰি লৈছোঁ। ইয়াত মোবাইলত কেমেৰা এখন চেনিটাইজ কৰি লৈছোঁ। এতিয়া ইয়াতে লগ পালোঁ অপূৰ্ব দা এইফালে আহক। এয়া লগ পালোঁ অপূৰ্ব দা এইফালে আহক। অপূৰ্ব দা মুখৰে জানিলোঁ ইয়াত কেইবছৰ ধৰি পূজা পাতি আছে? আজি 14 বছৰ ধৰি ইয়াতে পূজা হৈছে। বৰালি গাঁও ৰৌমাৰী সাৰ্বজনীন দুৰ্গা পূজা উদযাপন সমিতিয়ে আমাৰ 14 বছৰ ধৰি উদযাপন কৰিছে। এইবছৰ মহামাৰী কৰোণাৰ কাৰণে আমাৰ ইয়াতে পূজা যদিও আমি অনুষ্ঠুপীয়াভাৱে পাতিছোঁ। আমাৰ ইয়াত বিশেষ অনুষ্ঠান আমি আগবঢ়োৱা নাই। প্ৰত্যেকবাৰ অষ্টমী তিথিতে আমাৰ ইয়াতে এখন পূৰ্ণাংগনাত ইয়াতে পালা ভাওনা কৰা হয় আৰু নাম পাৰ্টিয়ে আমাৰ সপ্তমী, অষ্টমী, নৱমী 3 দিন থাকে। কিন্তু আমি এইবাৰ দুখিত যে আমাৰ মহামাৰীৰ কাৰণে আমি কৰিব পৰা নাই। যদিও আমি শ্ৰী দুৰ্গাৰ আমি অনুষ্ঠুপীয়াভাৱে পূজা ভাগ এইবাৰ সমাপন কৰিম বুলি আগবাঢ়িছোঁ। আমি সকলোকে শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। তেনেহ'লে বন্ধুসকল আহকচোন। ইয়াতে পূজাৰ থলীতে তাৰমানে ঢাকৰ মাত শুনি লওঁ, তেতিয়াহে পূজা লাগিব। আপোনালোকৰো লাগিব পূজা গাত, মোৰ গাতো অকণ পূজা লাগিব। আহক তেনেহ'লে শুনি। বন্ধুসকল প্ৰসাদ খালোঁ। এতিয়া তাৰমানে ইয়াত লগ পালোঁ তাৰমানে নৰ্থ ইষ্ট নাও ৱেব চেনেলৰ ৰিপৰ্টাৰ ৰিদীপ দাক আহকচোন। তেওঁ সকলোকে মতামত লৈ আছে। এতিয়া মই তেওঁক মোৰ তাৰমানে ইউটিউব চেনেলৰ জৰিয়তে তেওঁক এটা এনেই সৰু সুৰাকৈ বাইট এটা লৈ লওঁ। আহক ৰিদীপ দা। এইফালে ৰিদীপ দা, আপোনাক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল শইকীয়া ৰূপজ্যোতিলৈ। ধন্যবাদ। আপুনি সদায় তাৰমানে লোকৰ ইণ্টাৰভিউ লৈ থাকে। আজি মই আপোনাৰ ইণ্টাৰভিউ ল'ম, কেনেকুৱা লাগিছে? আগৰ নিচিনাকৈ এবাৰ যিটো উল্লাস, সেই আনন্দ উল্লাস এবাৰ কিছু ম্লান পৰিছে। কৰোণাৰ যি ভয়াৱহতা তাৰ মাজতেই এইবৰ্ষৰ দুৰ্গা পূজা চৰকাৰী নীতি নিৰ্দেশনা আৰু ক'ভিড প্ৰট'কল মানি শাৰদীয় দুৰ্গোৎসৱ ৰাইজে পাতিবলগীয়া হৈছে। এই কৰোণা ভয়াৱহতাৰ মাজতেই এইবাৰ দুৰ্গা পূজাত ৰাইজৰ যিটো উৎসাহ, সেই উৎসাহ নাই। আৰু যি ব্যৱসায় বা যি অৰ্থৰ অভাৱ, তাৰ বাবে এক প্ৰকাৰে ম্লান পৰিছে। আৰু কৰোণাৰ প্ৰট'কল মানি চলিবলগীয়া হোৱাৰ বাবেই এক প্ৰকাৰে ক'ব পৰা যায় যে দুৰ্গা পূজা বিগত বৰ্ষৰ দৰে এইবাৰ হোৱা নাই, কিছু ম্লান পৰিছে। ধন্যবাদ। কমিটিৰ সদস্য এজন লগ পালোঁ। আহক দাদা, বহি লওক মোৰ কাষতে। এইফালে নমস্কাৰ, আপোনাৰ নামটো? নমস্কাৰ দেই, ভাস্কৰ বৰা মোৰ নাম। ভাস্কৰ বৰা। কেনেকুৱা লাগিছে পূজা এইবাৰ? এইবাৰতো সকলোৱে জানে আৰু ঠাণ্ডা পূজা। পূজাৰ কোনো পূজা নহয়, একচুৱেলি পূজাটো কৰিবৰ কাৰণে পূজাটো কৰাৰ নিচিনা হয়। পূজাৰ আগৰ উৎসাহ নাইকিয়া, আগৰ নিচিনা নাইকিয়া। হয়। তাৰপিছত তথাপিও নিজৰ পৰম্পৰাগতটো যিটো চলি আছে সেইটো কৰিবই লাগিব। হয়। চৰকাৰ বা প্ৰশাসনে বহুত নিয়ম বান্ধি দিছে। সেই নিয়মৰ মাজতে আমি সেই বান্ধোনৰ মাজতে আমি কৰিব লগা চব কাম হৈছে। গতিকে এইবাৰ পূজা এনেকৈ যাব। আগন্তুক পূজালৈ, যেতিয়া নেক্সট বৰ্ষ পূজালৈ সকলোৱে অপেক্ষা কৰক। সকলোৱে আগৰ দৰে ফূৰ্তি কৰিব পাৰিব। সকলোৰে মানে যি মনৰ চখ সেইখিনি সম্পূৰ্ণ পূৰণ কৰিব পাৰিব অহা বৰ্ষতে। সকলোৱে আশা বাদ দিয়ে ভাল আৰু। ধন্যবাদ। তেনেহ'লে পূজালৈ আহিছোঁ যেতিয়া অকণমান এনেই বাদ্য চাদ্য বজাই থাকোঁ। অকণমান তাৰমানে ঢাক অকণ বজাই লওঁ, চাই লওক। আহক। এয়া তাৰমানে অকণমান নিজৰ তাৰমানে বাদ্যৰ প্ৰতি অকণমান ইণ্টাৰেষ্ট আছে না, বজাওঁ ঢাক।
ধন্যবাদ নাই ধন্যবাদ অকণমান তাৰমানে ঢাক বজাই ল'লোঁ এতিয়া আপোনালোকক লৈ যাম কলিয়াবৰ তিনিআলি পূজা মণ্ডপলৈ ব'লক ভিডিঅ'টো একেলগে চাই থাকক বন্ধুসকল খন্তেক পাছতে মই পালোঁহি কলিয়াবৰ তিনিআলি দুৰ্গা মন্দিৰ তেনেহ'লে ব'লক ইয়াৰ কিছুমান দৃশ্য চাই লওঁ দুৰ্গা মন্দিৰ ব'লক ভিডিঅ'টো আগলৈকে চাই থাকিব কলিয়াবৰ তিনিআলিৰ দুৰ্গা মন্দিৰৰ পূজাৰী আহক তেওঁৰ মুখৰে অকণমান কিবা মতামত লৈ লওঁ নমস্কাৰ আপোনাক চব নমস্কাৰ আপোনাৰ নামটো মোৰ নাম দুৰ্গেশ্বৰ শৰ্মা ঘৰ ইয়াৰ মাধৱ হয় মাধৱ দেৱালয়ৰ ওচৰতে মোৰ ঘৰ আৰু এই দেৱালয়ত আজি 5 বছৰ ধৰি মই পূজাৰী কাম কৰি আছোঁ আৰু বৰ্তমানলৈকেও মই পূজাৰী কৰি আছোঁ আজি গোটেই পূজাৰ পৰিচালনা মোৰ দ্বাৰাই কৰা হৈছে ধন্যবাদ এইবাৰ তাৰমানে যোৱাবাৰতকৈ এইবাৰ তাৰমানে আপোনাৰ এনেই কেনেকুৱা লাগিছে তাৰমানে নিশ্চয় ভাল লাগিছে কিন্তু প্ৰকৃতিৰ দুৰ্যোগৰ কাৰণে অকণমান বেয়া লাগিছে অহৰহ বৰষুণ হৈ আছে যাত্ৰীৰ অহা যোৱাৰ অসুবিধা হৈছে সেইকাৰণে কিছু ঠেলেঙাও হৈছে আৰু বৰষুণ এৰিলে যাত্ৰীৰ ভিৰ বেছি হয় আৰু বৰষুণ আহিলে যাত্ৰী নাইকিয়া হয় এনেকুৱা হৈছে এনে আন্দাজ তাৰমানে কিমান যাত্ৰী ইয়ালৈ আহে তাৰমানে প্ৰতিদিনে প্ৰায় 500ৰ ওপৰ যাত্ৰী আহিছে আজি 500 আজি ওপৰ হৈছে আজি 500 গতিকে ইমানখিনি যাত্ৰী আমি দেখিবলৈ পাইছোঁ আৰু প্ৰত্যেকে নবীদ্ৰ বস্ত্ৰ ধূপ দীপ এয়া প্ৰদান কৰি মহামায়াৰ কৰি আশীৰ্বাদ লৈছে আৰু মাহ প্ৰসাদ ইয়াত গ্ৰহণ কৰিছে ধন্যবাদ কলিয়াবৰ তিনিআলি দুৰ্গা মন্দিৰত আৰতি চলি আছে বৰ্তমান তাৰমানে আৰতি দৃশ্য আপোনালোককো দেখুৱাওঁ চাওঁকে বলক আৰতি দৃশ্য তাৰমানে গোটেই ঢাক বজাই বন্ধুসকল আপোনালোকে পূজাৰ কিছুমান দৃশ্য আপোনালোকক দেখুৱালোঁ এতিয়া মন্দিৰৰ বিষয়ে অকণমান জানিলোঁ আহক ইয়াৰে তাৰমানে ছেক্ৰেটেৰী নমস্কাৰ দাদা আপোনাক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল শইকীয়া ৰূপজ্যোতিলৈ আপুনি প্ৰথমে আপোনাৰ পৰিচয়টো কি মই এই অনুষ্ঠানটো মানে আচলতে কলিয়াবৰ তিনিআলি উন্নয়ন সমিতিৰ দ্বাৰা প্ৰতিষ্ঠা হৈছিল আৰু কলিয়াবৰ তিনিআলি উন্নয়ন সমিতি 1987 চনৰ 14 এপ্ৰিল তাৰিখে প্ৰতিষ্ঠা হৈছিল যেতিয়া কলিয়াবৰ দলং হ'ল কলিয়াবৰ দলঙৰ ব্ৰহ্মপুত্ৰ উত্তৰ দক্ষিণ এই জেগাতে সংযোগ হওঁতে কলিয়াবৰ তিনিআলি সৃষ্টি হ'ল আৰু সেই বছৰে আমি কলিয়াবৰ তিনিআলি উন্নয়ন সমিতি জন্ম হৈছিল আৰু কলিয়াবৰ তিনিআলি উন্নয়ন সমিতি জন্ম হোৱাৰ পাছত 1988 চনৰ পৰা আমি ইয়াত এই অঞ্চলটোৰ বিভিন্ন জনগোষ্ঠী যেনে বড়ো নেপালী অসমীয়া বঙালী সকলো জনগোষ্ঠী মিলি দুৰ্গা পূজা আৰম্ভ কৰিছোঁ 1988 চনৰ আৰু এই বছৰ আহি 33তম বৰ্ষ পালেহি 33তম বৰ্ষৰ দুৰ্গা পূজা আৰু আমি এই পূজাভাগ কলিয়াবৰ এখন ঐতিহাসিক পূজা কাৰণ কলিয়াবৰ দলঙৰ লগত এই পূজাভাগ জড়িত হৈ আছে কলিয়াবৰ তিনিআলি জন্ম হোৱাৰ পাছতেই পূজাভাগ হৈছিল ঐতিহাসিক পূজা সেইটো সময়ত এইটো অঞ্চল পূজা নাছিল কঁকালাবনা হাতবোৰৰ মাজত কলিয়াবৰ তিনিআলি পূজা হৈছিল আৰু আমাৰ এই পূজাভাগত বহুত চিন্তাশীল ব্যক্তি আছে সকলোৱে চিন্তা চৰ্চা কৰিলোঁ যে আমি মাটিৰ প্ৰতিমা প্ৰতি বছৰে আনি নদীত ভাচান দিয়া কাৰবাৰটোত জলপ্ৰদূষণ হয় জলপ্ৰদূষণ ক্ৰমান্বয়ে নদীবিলাক বাম হৈ আহিছে সেইকাৰণে আমি এটা চিন্তা চৰ্চা কৰিছোঁ যে ইয়াত মাৰ্বলৰ মূৰ্তি প্ৰতিষ্ঠা কৰিম এটা সময়ত কাৰণে জলপ্ৰদূষণ ৰোধ হ'ব নদীৰ ক্ৰমান্বয়ে ব্ৰহ্মপুত্ৰ নদী বাম হৈ আহিছে সেইটো ক্ষেত্ৰতো আমি বহুত চিন্তা চৰ্চা কৰি পেলাই যোৱা 2013 চনত ইয়াতে মাৰ্বলৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে ব্যৱস্থা কৰোঁ 24 চনত প্ৰতিষ্ঠা কৰোঁ
হয় ধন্যবাদ তেতিয়াৰ পৰা আমি ইয়াতে মাৰ্বলৰ প্ৰতিমা স্থায়ী প্ৰতিমা পূজা কৰি আহিছোঁ আৰু ইতিমধ্যে আমাৰ এইটো বছৰৰ ষষ্ঠ বছৰ স্থায়ী মন্দিৰ হিচাপে প্ৰতিষ্ঠা লাভৰ ষষ্ঠ বছৰ 14 চনত স্থায়ী মন্দিৰ হৈছে হয় হয় এতিয়া 2020 চনত 6টা বছৰৰ আমাৰ স্থায়ী মন্দিৰত পূজা হৈ আছে হয় হয় আৰু এইটো অসমৰ লোকে জানে কলিয়াবৰত গোটেই অসমৰ এটা কেন্দ্ৰ দিছে হয় হয় অসমৰ মধ্যস্থল আৰু যোগাযোগৰ কাৰণে অতি সুচল কলিয়াবৰত গতিকে পূজা ভাগ 33তম বৰ্ষত আমি এইবছৰ কৰোণা মহামাৰীৰ কাৰণে অনুষ্ঠিত কোনো সাংস্কৃতিক কাৰ্যসূচী আমি ৰখা নাই হয় আৰু যিখিনি কৰোণা প্ৰতিকূল প্ৰট'কল সেইখিনি আমি ৰক্ষা কৰি পূজাভাগ চলাইছোঁ পৰিচালনা ধন্যবাদ আপোনাৰ নামটো মই অপূৰ্ব কুমাৰ বৰদলৈ এই অনুষ্ঠানটোৰ মুখ্য সম্পাদক ধন্যবাদ আপোনালোকক মুখ্য সম্পাদকৰ মুখেৰে আপোনালোকক এই মন্দিৰটোৰ বিষয়ে জনালোঁ এতিয়া যাম কৈতল ব'লক তেনেহ'লে একদম কৈতলত লগ হ'মগৈ বন্ধুসকল এতিয়া পালোহি কৈতল পূজা মণ্ডপ এইফালে আৰতি চলি আছে ব'লক আৰতি অকণ চাই লওঁগৈ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ সুৰেশ দাৰ দোকানৰ পৰা আপোনালোকে কেতিয়াবা ৰিচাৰ্জ ভৰাব আহিব পাৰে কাৰণ মই ইয়াত ৰিচাৰ্জ ভৰাওঁ মেমৰি চেমৰি চব কিনি লৈছোঁ ইয়াৰ পৰাই ব'লক পূজাৰ তাৰমানে আৰু কিছুমান দৃশ্য চাই লওঁ চিনাকি কৰাই দিবলৈ ওলাইছোঁ ইয়াৰে তাৰমানে খুৰা এজন মোৰ চিনাকি লক্ষেশ্বৰ খুৰা নমস্কাৰ কিবা ক'ব আৰু কওক এই দুৰ্গা পূজাৰ আমাৰ দুৰ্গা পূজাৰ উপলক্ষে আহি আমাক যি উৎসাহ জনালে আমি এই চেনেলক আমি ধন্যবাদ জনাইছোঁ আশা কৰোঁ এই চেনেল বিজয়ী হওক মা দুৰ্গাই মানে তেখেতসকলৰ গোটেই কৰ্মকৰ্তাক মা দুৰ্গা আমি প্ৰদান কৰক সেয়া আমাৰ কাম আপুনি কমিটিৰ কি হয় মই 9 বছৰ কাৰ্যত 3 বছৰ সাধাৰণ সম্পাদক আপুনি ইয়াৰ এইবাৰ দাতা ধন্যবাদ ধন্যবাদ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব মোৰ এই চেনেলটো আৰু বেছিকৈ ভাল পালে আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব ধন্যবাদ আজিলৈ